हेलो ছাত্ৰসকল, আজি হৈ যোৱা ক্লাছ 10 এছএমএছৰ কুৱেশ্যন পেপাৰখন। তো তোমালোকে এই কুৱেশ্যন পেপাৰখন চাই যোৱা। আজিৰ ভিডিঅ'ত একমাৰ্কী কুৱেশ্যনবিলাক ডিছকাছ কৰিম আৰু গ্ৰামাৰৰ কিছুমান কুৱেশ্যনবিলাক ডিছকাছ কৰিম আনচাৰ সহ। তো তোমালোকে চাই যোৱা। তো প্ৰথম নম্বৰত আছে 10ম শ্ৰেণীৰ কোঠাত সোমোৱা শ্ৰেণীৰ শিক্ষকগৰাকীৰ নাম কি? তো এইটো হৈছে প্ৰকাশ গোস্বামী। আৰু খ নম্বৰটো হৈছে ফ্ৰম বলগা টু গংগা কাৰ ৰচনা? এইটো হৈছে পণ্ডিত ৰাহুল সংস্কৃতিতায়ৰ ঘটনা। তো তোমালোকে এইখিনি চাই যোৱা, একমাৰ্কীখিনি চাই যোৱা আৰু এই কুৱেশ্যনবিলাক তোমালোকে চাই যোৱা। পিছত 4 নম্বৰ কুৱেশ্যন এটা আছে, এইটো হৈছে কোহলীয়ে প্ৰথমে কালৈ ইমেইল কৰিছিল? তো এইটো হৈছে শৰণলৈ ইমেইল কৰিছিল। আৰু পিছত আছে অৰুণিমা সিনহা কোনবিধ খেলত বিশেষ দক্ষতা আছিল? তো এইটো হৈছে ভলীবল খেলত দক্ষতা আছিল। তো পিছত চাই যোৱা 2 মাৰ্কীখিনি তোমালোকে। আৰু 6 নম্বৰটো চাই যোৱা। আৰু 10 নম্বৰত আছে মুখপাহ মানে কি? মুখপাহ মানে হৈছে মায়াৰ বন্ধন। জিকিৰৰ ৰচক কোন? জিকিৰৰ ৰচক হৈছে আজান ফকীৰ। আৰু 11 নম্বৰটো চাই যোৱা, এইটো হৈছে বৰগীতৰ 4টা লক্ষণ। তো এইটো বহুত কমন কুৱেশ্যন হয়, তো তোমালোকে লিখিছা চাগে। চাই যোৱা এই কুৱেশ্যনবিলাক। আৰু 16 নম্বৰত আছে সন্ধি ভাঙা। তো এইটো হৈছে হিমযুগ আৰু হিমালয়। তো যিকোনো এটা কৈছে, তো তোমালোকে এটা লিখিলে হ'ব। চাই যোৱা এই কুৱেশ্যনবিলাক। আৰু 18 নম্বৰত আছে ৰচনা। তো ৰচনাটো প্ৰথম নম্বৰ দিয়াটো এইটো মই দিছিলোঁ, কমন দিছিলোঁ। তো এইটো আহিছে তোমাৰ প্ৰিয় সাহিত্যিক। তো এইটো আহিছে কমন দিছিলোঁ তোমালোকক। আৰু 19 নম্বৰত বৈচিত্ৰ্যময় অসমৰ 4টা কুৱেশ্যন দিছিলোঁ। তো 4টাৰ ভিতৰত 2টা কমন আহিছে। তো তোমালোকে চাই যোৱা এই কুৱেশ্যনবিলাক। 4টাৰ ভিতৰত 2টা কুৱেশ্যন আহি গৈছে। তো তোমালোকে চাই যাও এই কুৱেশ্যনবিলাক। আৰু ছাত্ৰসকল, তোমালোকে যদি এতিয়ালৈকে আমাৰ এডুকেশ্যন আসাম চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তো তোমালোকে আমাৰ এডুকেশ্যন আসাম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। পিছত তোমালোকে চাই যোৱা। তো তোমালোকে এইখিনি চোৱা। 2 মাৰ্কী আৰু 4 মাৰ্কীখিনি তোমালোকে নিজে চাবা। আৰু 28 নম্বৰত আছে তলত দিয়া যিকোনো এটা বিপৰীত শব্দ অৰ্থ লিখা। তো এইটো হৈছে উন্নতি, অৱনতি, কলা, বগা। তো এইখিনি লিখিলে হ'ব। আৰু পিছত 6 নম্বৰত আছে তলত দিয়া যিকোনো এটা বিপৰীত লিংগ লিখা। তো ইয়াতে হৈছে দৰা, কইনা, ককা, আইতা। গ নম্বৰত আছে তলত দিয়া যিকোনো এটা সমাৰ্থক শব্দ লিখা। তো ইয়াতে আছে বিপদ, আপদ, নবীন, নতুন। তো তোমালোকে এইখিনি চাই যোৱা।